নমস্কাৰ IPLত নতুন ৰেকৰ্ড পাঞ্জাৱ কিংছৰ যোৱাকালিৰ মেচত অৱতীৰ্ণ হৈছিল পাঞ্জাৱ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ আৰু এই মেচখনত আটাইতকৈ কম ৰানৰ টাৰ্গেট দি বিৰোধী পক্ষক তাৰ পূৰ্বেই টছ কৰি ৰেকৰ্ড গঢ়ে পাঞ্জাৱ কিংছে। যোৱাকালিৰ মেচত প্ৰথমে বেটিং কৰি পাঞ্জাৱ কিংছে মাত্ৰ 111 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। দৰ্শক অনুৰাগী সকলোৱে ভাবিছিল যে অতি সহজে 112 ৰানৰ লক্ষ্য অতিক্ৰম কৰি কলকাতা নাইট ৰাইডাৰ্ছে মেচখনত জয়লাভ কৰিব। কিন্তু কলকাতা নাইট ৰাইডাৰ্ছে 95 ৰানতে আটাইকেইটা উইকেট হেৰুৱাবলগীয়া হয়, যাৰ ফলত মেচখনত ৰোমাঞ্চকৰ জয়লাভ কৰে পাঞ্জাৱ কিংছে। উল্লেখযোগ্য যে মেচখনত 4টা উইকেট দখল কৰি যুজবেন্দ্ৰ চহলে পাঞ্জাৱ কিংছক প্ৰত্যাৱৰ্তন কৰায়। আজি মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ নিশা 7:30 বজাত। আপোনালোকে চাব। ধন্যবাদ।